ঈশ্বৰৰ কথা আমি মানি চলিব লাগে, কিয়নো ঈশ্বৰে যি কৈছে আমি শুনিব লাগে। এৰা ধৰাৰ মাজেৰে সমাজখন গঠন কৰাৰ চিন্তা কৰিব লাগিব। গুৰুজনাৰ দৰ্শনক মই বাৰে প্ৰতি কওঁ, শ্ৰীমন্ত শংকৰ সংঘৰ বাৰ্ষিক অধিৱেশন জুনাই অধিৱেশনতো মই এই কথাটো কৈ আহিছোঁ যে গুৰুজনাৰ দৰ্শনক ব্ৰইলাৰ, মুৰ্গী আৰু গাহৰি ফাৰ্মৰ চিন্তাৰ পৰা উলিয়াই আনিব পাৰিব লাগিব। এই ইটোক এঘৰীয়া কৰা, সিটোক এঘৰীয়া কৰা, এনেকুৱা ধৰণৰ মানসিকতা সমাজৰ পৰা নাইকিয়া কৰিব লাগিব। কাৰণ কেইমুঠিমান মানুহ লৈ পেলাই আমি সমাজখন আছোঁ। এটা নামঘৰত 10টা খেল লৈ জীয়াই থাকিলে নহ'ব। এটা নামঘৰত এটাই খেল। আমি কেইঘৰমান মানুহ, আমাৰ মানুহতে যদি আমি 20 ঘৰ মানুহে যদি 10টা খেল পাতি জীয়াই থাকোঁ এটা নামঘৰত, সেইখন সমাজ হ'ল নেকি? আমাক গুৰুজনাই সেই দৰ্শন আৰু আদৰ্শ দিছিল নেকি? গতিকে আমি সমাজখন যদি সংগঠিত আৰু শৃংখলাবদ্ধ কৰিবলগীয়া হয়, আমি কেইমুঠিমান মানুহ একত্ৰিত হ'ব লাগিব। আমাৰ মন আধুনিক কৰিব লাগিব। আমাৰ তেখেতৰ বক্তৃতাত এখন বিশৃংখল সমাজৰ পৰা কেনেকৈ এখন